নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাৰ আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ গ'ল পুনৰ আপোনালোকৰ পৰ্যটন বিভাগৰ পৰা চাকৰি মুকলি কৰিলে গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয় ইয়াৰ কাৰণে আপোনালোকৰ অৰ্হতাও বেছি নালাগে সকলোৰে বাবে চাকৰি আহিছে ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব কি চাকৰি আছে লগতে কেনেদৰে আবেদন কৰিব লাগিব সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু লগতে ভিডিঅ'টো বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলো বন্ধু-বান্ধৱীয়ে আজি জবৰ আপডেটসমূহ পাই থাকে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে দেখিব পাৰিছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ আন্ডাৰত আহিছে এপিএসসি ফালৰ পৰা টুৰিজম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেন্সি আহিছে ইয়াত আপোনালোকে দেখিব পাৰিছে লাষ্ট ডেট দি আছে 7/4/2024 মানে আপোনালোকে এপ্ৰিল মাহৰ 7 তাৰিখলৈকে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ অৰ্হতাসমূহ বেছি নহয় আৰু আপোনালোকে নিজৰ মোবাইলৰ পৰা এই ভেকেন্সিসমূহৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব অৰ্হতা সম্পৰ্কীয় আলোচনা কৰিম লগতে লাষ্ট ডেট মানে কেনেকৈ আবেদন কৰিব সেই সম্পৰ্কীয় আবেদন আলোচনা কৰা হ'ব কেটেগৰী আছে আপোনালোকে ভেকেন্সিখিনি দেখিব পাৰিছে ইউআৰ কেটেগৰীৰ কাৰণে 8টা আছে ওবিসি এমবিসি কাৰণে 3টা আছে এসসি কাৰণে নাই আৰু এসটি পি কাৰণে এটা আছে এসটি হিলৰ কাৰণে কোনো ভেকেন্সি নাই আপোনালোকে দেখিব পাৰিছে এজ লিমিটৰ সম্পৰ্কে দিয়া আছে 21 পৰা 38 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এজ ৰিলেক্সেশ্যন সমূহ পাব এসসি বাবে 5 বছৰ পাব এসসি বাবে 5 বছৰ ওবিসি এমবিসি বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন পাব আৰু পিডব্লিউডি বাবে আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যন সমূহ পাব আৰু ইয়াৰ কাৰণে আপোনালোকৰ ৰিলেটেড যেটো অফিচিয়েল নটিফিকেশ্যন যে এডভাৰটাইজমেণ্টখন আমাক কমেণ্ট কৰিব কমেণ্টত আপোনালোকক উল্লেখ কৰি দিম লিংকটো আৰু এই ভেকেন্সিসমূহৰ কাৰণে অৰ্হতা কিমানলৈও মই এইটো কৈ দিম তাৰ আগতে মই আপোনালোকক কৈছোঁ এই ভেকেন্সিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেন্স অফ আসাম হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'লেহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব কিয়নো আপোনালোকে এমপ্লয়মেণ্ট এক্সটেনশ্যন বিচাৰিছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে গ্ৰেজুৱেট ফ্ৰম এনি ষ্ট্ৰীম মানে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন হ'ব লাগিব যদি বিএ পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব যদি বিকম পাছ কৰিছে তেতিয়াও আবেদন কৰিব যদি বিএসসি পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে ছমহীয়া এখন কম্পিউটাৰৰ চাৰ্টিফিকেট বিচাৰিছে কম্পিউটাৰ চাৰ্টিফিকেট মানে কম্পিউটাৰ কৰা হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেজুৱেশ্যন বা কম্পিউটাৰ কৰা চাৰ্টিফিকেট এই দুটাৰ ভিতৰত যদি আপোনালোকৰ আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি নাইবা আপোনালোকে হস্পিটেলিটি গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব উল্লেখ কৰি দিছে প্ৰিফাৰেবল কোৱালিফিকেশ্যন মানে যাক প্ৰিফাৰেঞ্চ দিয়া হ'ব সেইসমূহ উল্লেখ কৰি দিছে সেই প্ৰিফাৰেঞ্চসমূহ মই আপোনালোকক কৰিছোঁ এপ্লিকেশ্যন ফিজটো কৰিছোঁ জেনেৰেল ইডব্লিউএছৰ কাৰণে 297 টকাকৈ দিব লাগিব এছচি এছটি ওবিচি এমবিচি কাৰণে 197 টকা 20 পইচা বিপিএলৰ কাৰণে 47 টকা 20 পইচা আৰু পিডব্লিউডিৰ কাৰণে 47 ৰুপিজ 20 পইচাকৈ আপোনালোকে দিব লাগিব আৰু পে'মেণ্ট মোড হয় আপোনালোকে অনলাইন যোগে পে'মেণ্টসমূহ কৰিব পাৰিব আৰু ভেকেন্সিকেইটাৰ কাৰণে আবেদন কৰিবলৈ যিটো এপিএসসি অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এপিএসসি বুলি গুগল বা ক্ৰমত লিখি আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আপোনালোকক যদি এপ্লাই কৰা লিংক লাগে আমাক কমেণ্ট কৰিব আমি কমেণ্টত আপোনালোকে এপ্লাই কৰা লিংকো উল্লেখ কৰি দিম আজিলৈ বাই পুনৰ নতুন ভিডিঅ'ত লগ পাম